এই ভিডিঅ'টোৱে আপোনাক আপোনাৰ সৈতে পৰিচয় কৰাব। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষৰলৈকে চাওক। জগতৰ আটাইতকৈ ডাঙৰ ৰোগ কি জানেনে? আনে কি ভাবিব মোক, আনে কি ভাবিব এইটো নাভাবিব, কাৰণ সেইজনেও এইটোৱে ভাবি আছে। আপুনি নিজকে নিজৰ দৃষ্টিভংগীৰে চোৱা নাই, জগতৰ দৃষ্টিভংগীৰেহে চাইছে। তেওঁ যি কৈছে সেইটো আপুনি মানি আছে। এবাৰ আপুনি নিজক নিজৰ দৃষ্টিভংগীৰেও চাওক, তেতিয়া আপুনি জানিব পাৰিব যে আপুনি আচলতে কি হয়। জগতৰ কামেই হ'ল আপোনাক উঠাব আৰু কেতিয়াবা পেলাব। মাত্ৰ এইবোৰ কথাই আপোনাৰ ওপৰত একো প্ৰভাৱ পৰিব নালাগে। জীৱনত সদায় সুখী হৈ থাকিব লাগে। এতিয়া প্ৰশ্ন এইটো আহে যে সুখী কেনেকৈ থাকিব পাৰি? যেতিয়া আপুনি জীৱনৰ ইতিবাচক দিশবোৰ চায় তেতিয়া আপুনি সুখী হয়, আৰু যেতিয়া আপুনি জীৱনটো নেতিবাচক দিশেৰে চায় তেতিয়া আপুনি দুখী হয়। সঠিক পদ্ধতি কি? পৰিস্থিতিক ধনাত্মক দৃষ্টিকোণেৰে চোৱাটোৱে সঠিক পদ্ধতি। মনত ৰাখিব, বৃহত্তৰৰ আৰম্ভণি সদায় ক্ষুদ্ৰৰ পৰাই হয়। পৃথিৱীত অসফল ব্যক্তিৰ পৰাও শিকক আৰু সফল ব্যক্তিৰ পৰাও শিকক। অসফল ব্যক্তিৰ পৰা তেওঁৰ অসফলতা হোৱাৰ কাৰণ আৰু সফল ব্যক্তিৰ পৰা তেওঁৰ সফল হোৱাৰ কাৰণসমূহ শিকক। যদি আপুনি সেই সময়ত হাঁহিব পাৰিছে যিটো সময়ত আপুনি সম্পূৰ্ণৰূপে ভাঙি পৰিছে, তেন্তে পৃথিৱীত এনেকুৱা এটা শক্তি নাই যিটোৰে আপোনাক হৰুৱাব পাৰিব। এইটোৰ একো মহত্ব নাই যে আপুনি আপোনাৰ বিষয়ে মানুহৰ আগত কি কৈ আছে। মান্যতা তাতহে আছে আপুনি নিজকে নিজে আচলতে কি বুলি ভাবি আছে। মধ্যবিত্ত শ্ৰেণী আটাইতকৈ ভয়ানক ঠাই। আমি সেই ঠাইতে বন্দী হৈ ৰওঁ। আমাৰ ওপৰৰসকলক চাই ঈৰ্ষান্বিত হওঁ আৰু তলৰসকলক চাই সুখী হৈ থাকোঁ। সফল ব্যক্তিয়ে নিজৰ চিন্তাধাৰাৰে জগত সলনি কৰে, আৰু অসফল ব্যক্তিয়ে জগতৰ ভয়ত নিজৰ চিন্তাধাৰাই সলনি কৰি দিয়ে। কেতিয়াও নিজকে নিজৰ দৃষ্টিত তল পৰিব নিদিব। যিজন ব্যক্তি নিজৰ দৃষ্টিত নিজক সদায় ওপৰত ৰাখে তেওঁ কেতিয়াও আনৰ দৃষ্টিত তল নপৰে। তেওঁৰ স্থান আনৰ দৃষ্টিত সদায় ওপৰতে থাকে। সদায় নিজকে নিজে এইটো প্ৰশ্ন কৰক যে বৰ্তমান মই কি কথা শিকিব পাৰিছোঁ, আৰু এইদৰে সকলো সময়তে নতুন নতুন কথা শিকাৰ অভ্যাস কৰি লওক। যি হয় ভালৰ বাবেই হয়। মই সদায় ইয়াৰ ওপৰতহে বিশ্বাস ৰাখোঁ। ইয়াৰ অৰ্থ হ'ল আমাৰ লগত কেতিয়াবা কিবা বেয়াও যদি হৈ যায়, বেয়াও লাগি থাকে, আচলতে বেয়া নহয়, আজি বেয়া লাগিছে, কিন্তু আগলৈ আহি থকা সময়ত আমাৰ অনুভৱ হয় সেইটো আমাৰ ভালৰ বাবেহে হৈছিল। যিটো দৃষ্টিভংগীৰে আপুনি এই জগতখন চাব, জগতখনো আপুনি সেইদৰে দেখা পাব। নভবা নিচিন্তাকৈ কাম কৰা আৰু একো কাম নকৰাকৈ ভাবি চিন্তি থকা, ফলাফল সদায় অসফলেই হ'ব। কোনো কাম ডাঙৰ বা সৰু নহয়। আনে প্ৰশংসা কৰিব নে নিন্দা, আপুনি সফল হ'ব নে অসফল, এইবোৰৰ একো অৰ্থই নাই। কেৱল মাত্ৰ কাম কৰক। যেতিয়া আপোনাৰ অনুভৱ হ'ব যে মই এইটো কৰিব লাগিব, যিমানেই সমস্যা হওক মই কৰিবই লাগিব, তেতিয়া আপুনি বুজি পাব মই এইটো কৰিব পাৰিম, তেন্তে মই সেইটোও কৰিব পাৰিম, মই সকলো কৰিব পাৰোঁ। কেতিয়াও খালী হৈ বহি নাথাকিব। যেতিয়া আপোনাৰ কৰিবলৈ একো নাথাকে তেতিয়া সেইটোও শিকি লওক যিটো আপোনাৰ লক্ষ্যৰ লগত একো সম্বন্ধই নাই। অবাবত সময় নষ্ট কৰাতকৈ হাজাৰ গুণ ভাল আপুনি নতুন কিবা এটা শিকি থওক। নিজকে সেইদৰে গঢ়ক যিদৰে আপুনি হ'ব বিচাৰে। যিবোৰ আপুনি পাব বিচাৰে সেইদৰে নহয় যিদৰে আপুনি হোৱাটো জগতে বিচাৰে। এটা ইচ্ছাৰে একো সলনি নহয়। এটা নিৰ্ণয়ে কিছু সলনি কৰে, কিন্তু এটা নিশ্চয়তাই সকলো সলনি কৰি দিয়ে। সদায় শিকি থাকিবলৈ চেষ্টা কৰক। যিজনে শিকি আছে তেওঁ জীয়াই আছে। যিজনে শিকিবলৈ বন্ধ কৰি দিছে তেওঁ জীৱিত থাকিও মৃতকৰ দৰে আছে। যদি কোনো ব্যক্তিয়ে আপোনাক কয় আপুনি এইটো কৰিব নোৱাৰিব, তেন্তে তেওঁ মাত্ৰ সেইটোহে ক'ব বিচাৰিছে যে মই এইটো কৰিব নোৱাৰোঁ। আপুনি কি ভাবিছে, কি কৰিছে, কি শুনিছে, এইবোৰত একো প্ৰভাৱ নপৰে। প্ৰভাৱ পৰে আপুনি মান্যতা কিহত দিছে। কাৰণ যিটোত আপুনি মান্যতা দিব, আজি নাই বা কাইলৈ আপুনি সেইদৰেই হ'ব। মনলৈ যি কৰাৰ হেঁপাহ জাগে, মন খুলি সেই কামটো মনে প্ৰাণে কৰক। কাৰণ এবাৰ যদি এই সময় পাৰ হৈ যায় তেন্তে দ্বিতীয়বাৰলৈ আৰু এই সময়টো কেতিয়াও ঘূৰি নাহে। নিজৰ চিন্তাধাৰা আৰু নিজৰ আৱেগক সদায় নিজৰ অধীনত ৰাখিব, নতুবা এইবোৰে আপোনাক সম্পূৰ্ণৰূপে নিজৰ অধীনত কৰি ল'ব। আপুনি যদিহে আপোনাৰ অভ্যাস সলনি কৰে আপোনাৰ জীৱনো সলনি হ'ব।
নহ'লে আপোনাৰ জীৱনত সেইবোৰেই হ'ব যিবোৰ সদায় হৈ আহিছে। জীৱনৰ বাটত আমি কেতিয়াও দৌৰি যাব নালাগে, ৰৈ যাবও নালাগে, কেৱল নিৰন্তৰে গৈ থাকিবহে লাগে। নিজক নিজে শক্তিশালী কৰক। এই কাৰণে নহয় যে কাৰোবাক আপুনি দমন কৰিব পাৰিব। আপুনি শক্তিশালী হ'ব লাগিব যাতে আপোনাক কোনেও দমন কৰিব নোৱাৰে। সকলোবোৰ পাব। যিমানখিনি সপোনতো ভবা নাই তাতোতকৈ বেছি পাব। প্ৰথমে পাবলৈ চেষ্টাটো কৰক। সংঘৰ্ষ তেতিয়ালৈকে কৰক যেতিয়ালৈকে আপোনাৰ মন শান্ত নহয়। পৰিছে যদি উঠিবলৈ শিকক। উঠিব পৰা নাই চুঁচৰি আগবাঢ়ক। আনৰ সহায় নোলোৱাকৈ নিজেই কৰি দেখুৱাওক। আচলতে মানুহৰ পৰাজয় যুদ্ধক্ষেত্ৰত নহয়, পৰাজয় তেতিয়াহে হয় যেতিয়া নিজকে নিজেই পৰাজয় বুলি স্বীকাৰ কৰি লয়। যদি আপুনি মহানতা আয়ত্ব কৰিব বিচাৰিছে তেন্তে আনৰ অনুমতি লোৱা ত্যাগ কৰক। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপুনি যদি প্ৰথমবাৰ এই ভিডিঅ'টো চাইছে এনেদৰে ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।